Hi dosto, welcome to our vlog. মই আজি বৰপেটাৰ পৰা গোৱালপাৰালৈ যাই আছোঁ। আপোনালোকক ব্লগ বনাই কিনে দেখাম, আপোনালোকে চাই থাকক, আমাৰ লগত থাকক। আৰু ব্লগবিলাক চাই মজা লাগে, তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। এই দোস্ত আমি এতিয়া আহি পাই গ'লোঁ বোটাৰী ব্ৰিজ। লিংচিং কিমান আছে 4 কিলোমিটাৰ, অভয়াপুৰী 9 কিলোমিটাৰ আৰু বঙাইগাঁও 30 কিলোমিটাৰ। এইটো ব্ৰিজ হয়, চাই থাকক দোস্ত আগত। এই দোস্ত আমি এতিয়া আহি পাই গ'লোঁ অভয়াপুৰীত। এইটো অভয়াপুৰী হয়, মানে নৰ্থ ইষ্টৰ ভিতৰত এটা অভয়াপুৰী ফেমাছ জেগা হয়, চাই থাকোঁ। আমি কেইদিনমান এইটো অভয়াপুৰী ৰাজীৱ ভৱন হয় এইটো। ইয়াতে ট্ৰেফিক পুলিচ আছে, আজি দেখোন ট্ৰেফিক পুলিচ নাই, দেখাই নাযায়, তাকে সিহঁতৰ ডিউটি পৰা নাই আজি। ৰাস্তাবিলাক চব এইটো অভয়াপুৰী হয়, ৰাস্তাটো ইমানে বেয়া, যায় নাযায়। আহি আছোঁ ভাই, অভয়াপুৰী বজাৰত আহি পালোঁ। আমি ভাবিছোঁ যে এটা লং পেণ্ট ল'ম, বহুত দিনৰ পৰা অহা নাই, ভাই হয়। ভাই কেনে খবৰ? ভাল। কাপোৰ কি কাপোৰ আছে? গোটেইবিলাক চোৱা, ফুলবিলাক ভাল লাগি আছে। আমি ভাবছোঁ যে এটা কাপোৰ কি ভাই কাপোৰ পোৱা যায় ইয়াতে? জিন্স পাব, ট্ৰেক পেণ্ট পাব, টি শ্বাৰ্ট পাব। এইবিলাকে হয় নেকি? গোটেইবিলাক হয় নেকি? এইবিলাকে কাপোৰ হয় নেকি? ভাল চাই লং পেণ্ট পোৱা নাযায়? বঢ়িয়া পোৱা যায় নে? দেখো অলপ দেখাওকচোন, দেখাই দিয়া। এইটো এলাই হোৱা মানুহ। অঁ হয় নেকি? ভাই কি খবৰ? বঢ়িয়া। কোনোবা চব শুনি গৈছে। এইটো মোৰ ফ্ৰেণ্ড হয়, ইছলাম। আমি দুজনে মানে লংপেণ্ট চাবলৈ আহিলোঁ জিতেন্দ্ৰৰ ঘৰত, চাওঁ কেনেকুৱা লংপেণ্ট আছে জিতেন্দ্ৰ। এতিয়া আমি অভয়াপুৰীৰ পৰা যাই আছোঁ গোৱালপাৰালৈ। আমি গলি দি যাই আছোঁ। ইয়াৰ পৰা আৰু কিমান দূৰ আছে গোৱালপাৰা? অভয়াপুৰী হয়,
পিনে আহিলে ট্ৰেইন থাকে মেইন আহি পালোঁ কাবাইটাৰী তিনিআলি হয় কাবাইটাৰী অৱস্থাটো আগত বহুত ভাল আছিল যেতিয়া মানে কি কয়লাৰ বিজনেছ চলিছিল দেখাম এইটো ব্লগৰ জৰিয়তে কাবাইটাৰী ব্ৰিজ জুগুৰিগোবা ব্ৰিজ অলপ পিছতে দেখা পাব চাই থাকক গাইজ এই দোস্ত এতিয়া আমি আহি পাইলোঁ জুগুৰিগোবা ব্ৰিজ চাই থাকক দেখাই আছোঁ আমি জুগুৰিগোবা ব্ৰিজ হয় কাৰণে ইণ্টাৰ ডিষ্ট্ৰিক্টৰ গাড়ীবিলাক সোমাব নিদিয়ে মানে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ গাড়ীবিলাক গোৱালপাৰা যাব নিদিয়ে কৰোণাৰ কাৰণে যাৰ কাৰণে ইয়াতে গাড়ীবিলাক ৰখাই থৈছে মানে ব্ৰিজৰখিনি এইখিনি খোজকাঢ়ি যাব লাগে এইপিনে পৰা আকৌ গাড়ী তুলি কিনে মানুহ যায় মানুহ বহুত কষ্ট হৈ আছে কাৰণ যিহেতু মানে গাড়ী ঘোঁৰা চলিব দিয়া নাই ইণ্টাৰ ডিষ্ট্ৰিক্টটো বন্ধ দিছে আৰু গোৱালপাৰা মানুহ বহুত কষ্ট হৈছে এতিয়া ক'তো যাব নাপায় এটা ব্ৰিজ হয় বৰষুণ দিছে আপোনালোকে দেখাই পাই আছে বৰষুণ দি আছে আৰু বৰষুণৰ মাজত ব্লগ বনালে বহুত ভাল লাগে তাৰ বেছি দূৰ নাই গোৱালপাৰা পাওঁতে অলপ টাইমৰ ভিতৰত আমি গোৱালপাৰা দেখাম গোৱালপাৰা যাই কিনে পাম আৰু কলেজত যাই আছোঁ আপোনালোকক ক'লোঁ অলপ আগতে যে আমি এটা গোৱালপাৰা কলেজৰ ষ্টুডেণ্ট হয় তে আমাৰ ফ্ৰেণ্ডবিলাক ৰখি আছে আৰু বেছি দূৰ নাই ইয়াৰ পৰা মানে 7-10 কিলোমিটাৰমান হ'ব তে চাই থাকক আমাৰ লগত থাকক আমি দেখাই আছোঁ এইটো পাহাৰ হয় পাহাৰৰ মডিফিকেশ্যনটো চাওক না বহুত ধুনীয়া আজি বতৰটো ধুনীয়া আছে দেখাই আছোঁ আমি এইটো পাৰে মানে গাড়ী ৰখাই আছে মানে ব্ৰিজৰ ওপৰতে যাব নিদিয়ে যাৰ কাৰণে ইয়াতে গাড়ীবিলাক ৰখাই আছে ইয়াৰ পৰা পেচেঞ্জাৰবিলাক লৈ যায় গোৱালপাৰালৈ মানে চিধা গ'লে গুৱাহাটী পোৱা যায় আমি চিধা নাযাওঁ আমি ভিতৰৰ পিনে ডুবি যাম গোৱালপাৰাত যাম যিহেতু সোণবাৰী 4 লাইন ৰাস্তা হৈছে কাৰণে সোণবাৰীত অলপ হৈ গৈছে আমি ভিতৰতে সোমাই কিনে আমি গোৱালপাৰা যাম গোৱালপাৰা যাই আছোঁ
আজিৰ ব্লগ এইখিনিতে শেষ। আপোনালোকৰ ব্লগটো চাই কিনে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।